student organization তাত আমি বিতংক আলোচনা কৰিছোঁ এইটো কোনো প্ৰয়োজনীয়তা নাই এইটো কোনো নেসেসারি নাই বুলি আমি ভাবো যে ব্লক 1 and ব্লক 2 এটো 1950-51 ত ওটাইবিলাক সেটেল কৰা হ'ব আৰু এই সেটেল কৰা এটো ফাইনাল এন্ড বাইন্ডিং আৰু 70 বছৰৰ পিছত আৰু তেনে পুনৰ উত্থাপন কৰাটো কোনো যুক্তিই নাই বুলি ভাবো একাৰণে ইট ইজ আননেসেসারি ও দৰকাৰী কথা একাৰণে যেহেতু 70 বছৰৰ পিছত আৰু তেওঁলোকে ইস্যুটো ৰিভাইভ কৰিছে অসম গভৰ্ণমেণ্টে তে অসম গভৰ্ণমেণ্টক আমি সুধিব বিচাৰো তেওঁলোকৰ মতলব কি গতিকে আমাৰ তৰফৰ আমি ক্লিয়াৰ কৰিছো আমি দিবলৈ নাই আৰু পাবলৈ নাই ইট ইজ অলৰেডি সেটেল ইয়াত পুনৰ আকৌ বিবেচনা কৰা পুনৰ আকৌ ষ্টাডি কৰা কাৰণ যেটো 1951 যেটো বৰ্ডাৰ কমিশনে গোটেই বেলাক সালি জাৰি চাই সকলো দিক তেওঁলোকে নিৰ্ণয় কৰি পেলাই অল ফ্যাক্টৰস ইয়াৰ পপুলেশন প্যাটাৰ্ন ইয়াৰ যেটো গোটেই জিওগ্ৰাফিক্যাল এৰিয়াটো কাৰ ডমিনেশন আছিলে ইয়াৰ এটিকা ইয়াৰ বুৰঞ্জী এই গোটেই পাৰ্সপেক্টিভ বেলাক ষ্টাডি কৰাৰ পিছত ঐকমতত পোষণ কৰিছে both side also consented both also amicably agreed আৰু কোনো no difference of opinion তাত কোনো দ্বিমত নোহোৱাকে তাত এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈ গ'ল তে পুনৰ আকৌ স্থাপন কৰাৰ কিবা যুক্তি আছে নেকি আৰু যেতিয়া নেকি 69 ত যেতিয়া নেকি মেঘালয় ক্ৰিয়েট হৈছিলে নৰ্থ ইষ্টাৰ্ণ যেটো ৰিঅৰ্গানাইজেশ্যন যেতিয়া হৈছিলে তেতিয়া তেওঁলোকে কৈছিলে নেকি বোলে ব্লক 1 ব্লক 2 কাশী এটো পেচিয়াৰ এৰিয়াটো আমাৰ এটো ইনক্লুড কৰিব লাগে তেতিয়াও কথা নাই তে আজি কিয় আহিলে গতিকে এইটো কবই কোনোবা মানুহবিলাক কবই যেটো বৰ্ডাৰ এৰিয়াটো এইটো থাকে বহুত মানে ৰিজাৰ্ভ হোৱাৰ পিছতো তেনেকুৱা থাকে আসাম মেঘালয় বা অৰুণাচল আসাম মেঘালয় আসাম বা তেনেকৈ ইণ্টাৰনেশ্যনেলিটো তেনেকুৱা আছে ইয়াৰ্ছ এইটো দৰকাৰী কথা গতিকে তাত আমি পিছপৰি থাকিবৰ কাৰণে কি কৰিব লাগে আৰু কি ডেভেলপমেণ্টেল কাম কৰিব লাগে এইবোৰে আমি তাত আলোচনা কৰিব লাগে how to develop our bordering area it should be the priority it should be the agenda from the council so council should declare that there is no dispute between Meghalaya and Assam কাৰণ নেগোসিয়েশনৰ কোনো স্থান নাই এই বুলি কৈ দিব লাগে ক্লেম কৰে কাউন্টাৰ ক্লেম কৰে সেই বুলি আমি কোনোবাই কাউন্টাৰ ক্লেম কৰিছে হেমুনা আকৌ পুনৰ আকৌ আমি আলোচনা বহিব লাগে এইটো কোনো মানে এইটো যুক্তি নাথাকে তে হোম গভৰ্ণমেণ্ট এইটো কি কৰিব বিচাৰিছে কি আপোনালোকে টেনচন কি বঢ়াব বিচাৰিছে নেকি গোটেই পৰিস্থিতিটো আপোনালোকে সংঘাতময় এটা পৰিস্থিতিলৈ লৈ যাব বিচাৰিছে নেকি ইয়াৰ পৰা আপোনালোকে কি পলিটিকেল মুনাফা ল'ব বিচাৰিছে নেকি এই সকলো কথাবিলাক আছে লাজি এই কাৰণে আমি কৈছোঁ it is not negotiable আৰু এই নেগোসিয়েশনত আমি অংশগ্ৰহণ কৰিব নোৱাৰো আমি বয়কট কৰি দিব লাগে বুলি আমি কৈছোঁ কবিলা তাতে কিমান লোকে আমি ট্ৰেপ হৈ যাম গতিকে আমি আলোচনা বহাতে কোনো যুক্তি নাই আমি বয়কট কৰি দিব লাগে এটা তেওঁলোকে কৈছে ৰিজনেল কমিটি গঠন কৰা হ'ব আৰু কাৰ্বি আংলং কাউন্সিলৰ সদস্য ল'ব গতিকে এই সদস্য লোৱাৰ কথাটো আমি তাত সদস্যও দিব নালাগে আৰু আলোচনা মেজত বহিবই নালাগে হোম গভৰ্ণমেণ্টকে ষ্ট্ৰেটলি কৈ দিব লাগে আমি তাত নাই আপোনালোকে আলোচনা কৰক আমাৰ তৰফৰ পৰা কোনো নেগোসিয়েশ্যনৰ ইয়াত কোনো স্থল নাই no স্থান জাগা নাই আৰু নেগোসিয়েশ্যনৰ অলৰেডি ইট ইজ ৰিজৰ্ভ and it should not open up again এইটো আৰু ওপেন কৰাৰ কোনো যুক্তি নাই লাজি টাইম ঠিক নাপ একাৰণে ইমিডিয়েটলি এইটো মুখেৰে কোৱা কথা নহয় আছে তুলৰাম মোদক আমি অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি এইটো ষ্টেণ্ড লওক আৰু ফৰ্মেলি আপুনি ষ্টেণ্ড ল'ব লাগে এইটো পলিটিকেল ইছ্যু এইটো একো নহয় কাৰ্বি আংলং এইটো নাযায় এনেধৰণে কৈ দিলে মুখৰ কথা এইটো মুখৰ কথাটো ইয়াৰ হেৰি বেচিছ নাথাকে একাৰণে কাউন্সিলে ফৰ্মেলিটো স্পেচিয়েল সেশ্যন কল কৰি পেলাই তাত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইজ নট নেগোচিয়েবল 1950 যেটো 51 যেটো এগ্ৰিমেণ্ট হ'ল এইটো ফাইনেল বাইণ্ডিং
ইয়াৰ পিছত আমি পিছ হৈ যাব নোৱাৰোঁ